কোনোবা কাহাক মাৰে কোনে বা ৰাখয়, যিটো আত্মা সিটোক নমৰয় নোপজয়। অহংকাৰ কৰাই আছে দেহত সন্মুখ, শৰীৰক অভেদে মানয় সুখ দুখ। কৰ্মই অনুসাৰে সবে সুখ দুখ পায়, কৰ্মই অনুসাৰে সবে মৰে উপজয়। কৃষ্ণ, গুণৰ ইচ্ছাত জীৱই শুভ অশুভ কৰ্ম কৰে আৰু কৰ্মানুসৰি সুখী দুখী হয়। বিষ্ণুমায়াই সকলো জীৱকে আৱৰি থাকে আৰু কোনেও ইয়াৰ অন্ত নাপায়। কোনোৱে দৈৱ, কোনোৱে ঈশ্বৰ বোলে। কোনে কাক ৰাখিব পাৰে, কোনে কাক মাৰিব পাৰে। আত্মা অজৰ অমৰ। অহংকাৰৰ বাবেই শৰীৰৰ সুখ দুখকেই সুখ দুখ বুলি জীৱই ভাবে। কৰ্ম অনুসৰি সুখ দুখ বা জন্ম মৃত্যু সংঘটিত হয়।